নমস্কাৰ, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে, আমিও ভালে আছোঁ। আৰু এয়া গৈ আছোঁ মাজুলীলৈ বুলি। মাজুলী যোৱাটো মোৰ এটা বিৰাট বেছি হেঁপাহ এটা আছিলে, কিন্তু আজিলৈকে সময় আৰু সুবিধা একো মিলাব পৰা নাছিলোঁ। ফাইনেলি আজি সেই দিনটো আহি গ'ল। কিন্তু চবচে বেছি এক্সাইটমেণ্ট কিয় হৈ আছোঁ জানেনে? কাৰণ এতিয়া মাজুলীৰ ৰাস চলি আছে আৰু ৰাসৰ সময়ত যাবলৈ পাই নিজকে বহুত বেছি ভাগ্যৱান বুলি ভাবিছোঁ। আজি শেষৰটো দিন, তথাপিও মানে সেইকণে আমাৰ কাৰণে বহুত। আমাৰ লগতে আৰু এটা পৰিয়াল গৈ আছে, সেইটো তাতে আপোনালোকক দেখাম। ব্লগটো আধাতেহে ষ্টাৰ্ট কৰিছোঁ, কাৰণ ৰাতিপুৱা জল্দি ওলাই আহিছোঁ যে। তাত গৈ লওঁ, আপোনালোকক দেখাম কি দেখোঁ সেয়া আপোনালোকক দেখাই থাকিম দেই। তেনে ব্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ। তেনে ব'লক। আমি মাজুলী পাই গ'লোহি। আমি 3:30মান বজাত পাইছোঁ। ৰাস্তাত ৰখি অহাৰ কাৰণে অকণমান টাইম লাগিলে আৰু আহি মাজুলীতে আহাৰটো গ্ৰহণ কৰিলোঁ, দিনৰ আহাৰটো। আৰু তাৰপিছত হোমষ্টে বিচাৰি এতিয়া 5:30মান বজাত আমি হোমষ্টে পাইছোঁ আৰু আহি অলপ বহিছোঁ। এতিয়া যিহেতু মাজুলীত ৰাসৰ ছিজন, আমাৰ দৰে বহুত ঠাইৰ পৰা মানুহবোৰ আহি এনেকৈ থাকি লয় বাবে হোমষ্টে পাবলৈ বহুত বেছি দিগদাৰ। কিন্তু আজি যিহেতু আমি শেষৰ দিনা বহুত মানুহ নাথাকে, গুচি যায়। সেইকাৰণে আমি যেনে তেনে এটা বিচাৰি পাইছোঁ। কিন্তু আমি এনেকুৱা ঠাইত হোমষ্টে পাম বুলি আশা কৰা নাছিলোঁ। ইমান বেছি ধুনীয়া, আপোনালোকে চাওকচোন ভিউটো। এইটো নাইট ভিউ আগতে, ৰাতিপুৱা ভিউটো আপোনালোকক দেখাম ৰ'ব। অলপ ভাগৰ মাৰি খানাটো খাই ওলাই আহিছোঁ ৰাসলৈ বুলি। আজি শেষৰ দিন বাবে দেৰিকৈ আৰম্ভ হ'ব বুলি কোৱাত অলপ দেৰি হৈ গ'ল, 9:30 বাজিলে। মাজুলী ঠায়ে ৰাস পাতে, সেয়া ইয়াত আহিহে গম পাইছোঁ। কিন্তু আমাৰ এইম আছিলে কমলাবাৰী সত্ৰত আমি ৰাস চাম বুলি, কাৰণ তাত চাই বেছি ভাল লাগে বোলে। কিন্তু ইয়াত আকৌ এটা প্ৰব্লেম হ'ল। ইয়াত আহি গম পাইছোঁ কমলাবাৰী সত্ৰ দুটা আছে, এটা উত্তৰ কমলাবাৰী আৰু এটা দক্ষিণ কমলাবাৰী সত্ৰ। দক্ষিণ কমলাবাৰী সত্ৰত শিল্পী সমাজ পাতে কাৰণে টিকেট ছিষ্টেম কৰা হয়, আৰু উত্তৰ কমলাবাৰীত টিকেট নালাগে। কিন্তু আমাৰ দেৰি হৈ গ'ল, তাতে কেঁচুৱাও আছিলে আমাৰ। আমনি কৰিব, কিমান দিনো চাম বুলি আমি সেই টিকেট কৰা জেগাত নগ'লোঁ আৰু উত্তৰ কমলাবাৰী সত্ৰতে চাম বুলি আমি থিৰাং কৰিলোঁ। আৰু আহি আছোঁ, দেখি আছোঁ ইমান মানুহ। ক'ৰ পৰা যে ইমান মানুহ আহিছে ভাবিবই নোৱাৰি। কমলাবাৰী সত্ৰত বহুত মানুহ হৈছে। আৰু এইজনী হৈছোঁ মই। লগৰজনীয়ে কৈছে অলপ ভিডিঅ' কৰি দিওঁ বুলি। কেঁচুৱালৈ ৰাস চাব এৰা নাই বুলি কমেণ্ট নকৰিব আকৌ দেই। আচলতে হেঁপাহ এটা আছিলে, সেই হেঁপাহটো পূৰণ কৰিলোঁ। আৰু এতিয়া সিহঁতক লৈ ফুৰিবলৈ ভালহে, আৰু অলপ ডাঙৰ হ'লে সিহঁতক নিবলৈ মহা মুস্কিল হৈ যাব। আৰু ভিতৰলৈ গৈ দেখি আছোঁ ইমানেই মানুহ। যিমান ভিতৰলৈ গৈ আছোঁ মানুহ বেছি দেখি গৈ আছোঁ। মই যে কৈছিলোঁ আমাৰ লগত আৰু এটা পৰিয়াল আহিছে বুলি, তাই মোৰ লগৰ হয়। কিন্তু তাইৰ কোলাত থকা কেঁচুৱাটো আকৌ মোৰ হয় দেই। তাই এবাৰ লৈছে, মই এবাৰ লৈছোঁ। তেনেকৈ অদলা বদলা কৰি আমি মেইন ৰাস্তাৰ পৰা বহুত ডোখৰ খোজকাঢ়ি আহিছোঁ, কাৰণ মেইন জেগালৈ গাড়ী আনিবলৈ সুবিধা নাই। আৰু সি পুতনা মাতটো শুনি এবাৰ ইফালে চাইছে, এবাৰ ইফালে চাইছে, কিন্তু অকণমানো ভয় কৰা নাই। আৰু এয়া হৈছে মূল মণ্ডপলৈ যাবলৈ আমাৰ সুবিধাই আমি পোৱা নাই, মানে ইমানেই ভিৰ, ৰাস্তা বিচাৰি পোৱা নাই। এইফালে পৰ্দা ছিষ্টেম কৰি দিছে, কাৰণ মূল মণ্ডপত সকলো সোমোৱা সম্ভৱ নহয়। সেইকাৰণে মানুহৰ সুবিধাৰ কাৰণে এইফালে পৰ্দা ছিষ্টেম কৰি দিছে, যাতে মানুহে ভালকৈ চাব পাৰে। আৰু আমি চেষ্টা কৰি আছোঁ মূল মণ্ডপৰ ওচৰলৈ যাবলৈ। আৰু এয়া ফাইনেলি আমি ৰাস্তাটো পালোঁ। গৈ আছোঁ, কাৰণ ইমান দূৰলৈ আহিছোঁ যেতিয়া মূল মণ্ডপত অকণমান ৰাস চাই হ'লেও যাম। ওচৰৰ পৰা চোৱাটো সম্ভৱ নহয়, কিন্তু অকণমান চাবতো পাম। সেইকাৰণে দুয়োজনীয়ে সোমাই আহিলোঁ। আৰু এইফালে আমি মূল মণ্ডপৰ ওচৰত পাই গ'লোঁ। ইফালে এবাৰ ডিঙি মেলি চাইছোঁ, ইফালে এবাৰ ডিঙি মেলি চাইছোঁ, ভালকৈ দেখা নাই। ইয়াৰ পৰা প্ৰথমে চালোঁ, অকণমান ভালকৈ দেখিছোঁ, তথাপি চেষ্টা কৰিছোঁ ওচৰলৈ যাবলৈ। আৰু আমি দুয়োজনীয়ে ভাবিছোঁ এবাৰ ওচৰত সোমাই চাওঁ নেকি। তাৰপিছত ইমান দূৰৰ পৰা আমি একো ধৰিবই পৰা নাছিলোঁ, সেইকাৰণে আমি আৰু চেষ্টা কৰিছোঁ যাতে আৰু অকণমান ওচৰৰ পৰা চাব পাৰোঁ। এইফালে গৈ আছোঁ আমি দুজনীয়ে, কিন্তু সোমাবলৈ মানে জেগাই নাই, ইমান মানুহ। পাছফালে গোটেই মতা মানুহবোৰ থিয় হৈ আছে, আৰু তাতে আমাৰ পোৱালিটো লৈ আমাৰ বহুত বেছি দিগদাৰ হৈ গৈছে। তথাপি আমি সোমাইছোঁ চাবলৈ, মানে ইমান বেছি জোচত আমি ওলাই আহিছোঁ দুয়োজনীয়ে ৰাস চাবলৈ। আৰু বহুত কষ্টৰ ফলত অলপ ওচৰৰ পৰা চাবলৈ সুবিধা পালোঁ যেনিবা। মানুহকেইটা অলপহে ধৰিব পাৰিছোঁ, তথাপিও যথেষ্ট। আৰু ইমান মানুহৰ মাজত চাবলৈ যে পাইছোঁ,
আৰু ৰাসৰ কথানো কি ক'ম, এয়া পুতনাৰ নাট চলি আছে। ভাষাটো অলপ বুজি পাবলৈ দিগদাৰ হৈছে, তথাপিও আপোনালোকে সকলোবোৰ জানি মই একো নকওঁ, অকণমান দেৰি দেখাই দিওঁ, তাৰপিছত আৰু যামগৈ আৰু উভতি। আগতে ৰাস হওক ভাওনা হওক সকলোবোৰ পুৰুষেই কৰিছিলে, কিন্তু আজিকালি বহুত ঠায়ে ঠায়ে দেখা যায় মহিলাই কৰে, কিন্তু মাজুলীত যিমান দেখিলোঁ সকলোবোৰ পুৰুষেই কৰিছে। এইটো আচলতে আগতে চলি আছিলে, ইয়াত শুনামতে ইয়াত সকলোবোৰ পুৰুষেই কৰে বুলিয়ে শুনিছোঁ দেই, কিন্তু আজিকালি বহুত ঠাইত মহিলাক অংশগ্ৰহণ কৰিবলৈ দিয়া হয়। বহুত দেৰি থিয় হৈ চোৱাৰ পিছত অলপ পাছত বহিব পালোঁ, যেনিবা অলপ ৰাস চালোঁ, চাই মেলি এতিয়া ভাবিছোঁ আমি ইয়াতে বিদায় লওঁ, ভিডিঅ'টো বেছি দীঘল নকৰোঁ, এতিয়া ৰুমলৈ যাওঁগৈ, ভাগৰো লাগিছে। কাইলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পাম পুৱা দেই। এতিয়া বাই বাই, গুড নাইট।